Hey guys, কি খবৰ সকলোৰে ভালে আছে নিশ্চয় বহুত দিনৰ পিছত এটা নতুন ভিডিঅ' লৈ আহিছোঁ মানে ভিডিঅ' বনাবলৈ মই একো কণ্টেণ্ট বিচাৰিয়ে পোৱা নাই গতিকে সেইকাৰণে ভিডিঅ' বনোৱা নাই আৰু মোৰ মাতষাৰ শুনি নিশ্চয় গম পাইছে আপোনালোকে দেখাটো ইমান ঠিক নাই এইবোৰ কিবা কিবি গুটি চুটি উঠিছে খুব বিষ হৈছে লগতে চৰ্দি জ্বৰ তথাপিতো আজি এটা ভিডিঅ' বনালোঁ মানে এটা মই ফ্লিপকাৰ্টত পাৰ্চেল অৰ্ডাৰ কৰিছিলোঁ আৰু কিনো পাৰ্চেল দিছিলোঁ আপোনালোকক মই আনবক্সিং কৰি দেখুৱাওঁ খুব ধুনীয়া এটা বস্তু ভিডিঅ'টো শেষলৈকে চাব মৰম দিব আশীৰ্বাদ কৰিব মানে বহুত দিনৰ পিছত আহিছোঁ গম পাইছোঁ বেছি ভিউজ চিউজ নাহে যিসকলে চাইছে ভিডিঅ'টো শেষলৈকে চাই দিব আৰু গতিকে কিনো বস্তু মই আপোনালোকক আনবক্সিঙত দেখুৱাই আছোঁ চাই থাকক বস্তুটো হৈছে এইটো ভিতৰত কি আছে মই আপোনালোকক দেখুৱাওঁ যিসকলে আপোনালোকে গম পাবই কাৰণ মই যিহেতু এগৰাকী সৰু সুৰাকৈ মেকআপ আৰ্টিষ্ট গতিকে মেকআপৰ বস্তুৱেই হ'ব আপোনালোকে চাই থাকক এটা পাৰ্ট খোল খাইছে এইটো খুলি দিওঁ কৃষ্ণ প্ৰভু ভাল আহিবা আৰু কৃষ্ণ ভগৱানকে চিন্তি উলিয়াই দিছোঁ কিন্তু নোলাইছে অলপ বাহ খেলা বস্তু নিচিনা এয়া চাওক একদম ডায়মণ্ড মই দিছিলোঁ ব্লেক কালাৰ কিন্তু আহিলে পিংক কালাৰ কিন্তু ভালেই হ'ল বাৰু পিংক আহিলে ভিতৰখন কিন্তু মই দিয়া মতে আহিলেই হ'ল আৰু কৃষ্ণ এইটো নিশ্চয় আপোনালোকে দেখি গম পাইছে এইটো কি হ'ব পাৰে গতিকে চাওক ভিতৰখন চাওক নিশ্চয় গম পাইছে আৰু এইটো কি হয় এইটো এটা মেকআপৰ বেগ হয় কিন্তু খুলিম কেনেকৈ একো বুজি পোৱা নাই আচ্ছা আমাৰ সৃষ্টিয়েহে পাৰিছে দেই ইমান নিচিঞৰিবা এইটো এনেকৈ কৰি এনেকৈ এইটো এনেকৈ কৰি এনেকৈ চাওক খুব ধুনীয়া মানে 4,000 টকাত খুব ধুনীয়া এটা বস্তু এইটো ব্ৰাছ থ'বৰ কাৰণে আহিছে ইয়াত মেকআপৰ চাওক ধুনীয়া ধুনীয়া চাওক দিয়া বেটা এইটো এনেকৈ থৈ মই মোৰ মেকআপৰ বস্তুবিলাক সকলোখিনি বস্তু ইয়াত ৰাখি আপোনালোকক মই সজাই দেখুৱাই দিছোঁ ভিডিঅ'টো চাই থাকিব এইটো হৈছে মোৰ আগৰ মেকআপৰ ট্ৰলি মানে আগত মেকআপ কৰিবলৈ গ'লে মই এইটোৱে লৈ যাওঁ এইটোতে মোৰ চব সামগ্ৰী সোমাই থাকে এইবোৰ মানে একদম ক্ৰীম পাউডাৰৰ পৰা আদি কৰি কাৰ্লাৰ ষ্ট্ৰেটনাৰ সকলোবোৰ সামগ্ৰী মানে আগত এই বেগটোত সোমোৱাই থৈছিলোঁ এতিয়া আজিৰ পৰা ইটো বেগলৈ মই ট্ৰান্সফাৰ কৰি দিম এইবোৰ মানে একদম পূৰা কালি মেকআপ আছিল গতিকে এইবোৰ আহি মই চিজিল কৰা হোৱাই নাই এইবোৰ আহি এনেকৈয়ে আছে আজি এইবোৰ সকলো ঠান ঠিক লগাম ইয়াত এইবোৰ বস্তু মই ইয়াত এনেকৈ থৈ দিছোঁ মানে এইবোৰ ফিক্সাৰ হেয়াৰ ফিক্সাৰ মেকআপ ফিক্সাৰ আৰু এইবিলাক আপোনাৰ ফাউণ্ডেশ্যন পেলেট এইবিলাক বস্তু ইয়াতে জুৰিব কণ্ট্ৰ'ৰ প্লেট ব্লাছাৰ প্লেট হাইলাইটাৰ এইবিলাক বস্তু ইয়াতে মই ৰাখি এইসমূহ ব্ৰাছবোৰ পূৰা মই আই মেকআপ আই ব্ৰাছ আইভাগে ফেচৰ ব্ৰাছ ফেচৰ ভাগে এনেদৰে ৰাখি দিলোঁ আৰু লিপষ্টিকখিনি মই লিপষ্টিক ভাগে ৰাখিছোঁ এইবোৰ লিপষ্টিকৰ জেগাত আৰু এইবিলাক ইউক্লিপৰ ডাব্বা এইবিলাক ডাব্বাটো নিব নোৱাৰি খুব বেছি 3-4টামান এনেকৈ লৈ যাব লাগিব কাৰণ গোটেইখিনি ভৰাই নিবলৈ হ'লে বেগটো নজুৰিব আৰু এইবোৰ ব্লেণ্ডাৰ এটাকৈ সকলোবোৰ বস্তু ভৰাই মই বক্সটো ফুল কৰি দিলোঁ
লক কৰি দিলোঁ। এইটো বেগ বাৰু মোৰ ৰেডি হৈ গ'ল, কিন্তু মোৰ মেইন বস্তুকেইটা যে এইকেইটা কাৰ্লাৰ, ক্ৰীম পাৰ, ষ্ট্ৰেটনাৰ এইবিলাক বস্তু মানে এইটো বেগত গোটেইখিনি বস্তু ধৰাটো সম্ভৱ নহয়। গতিকে এইকেইটা বস্তু ভৰাবৰ কাৰণে আকৌ মই মানে বেলেগ এটা বেগ ল'বলগীয়া হৈছে। এইটো বেগত এতিয়া এইবিলাক বস্তু এনেকৈ ভৰাই দিব লাগিব। এডাল ক্ৰীম পাৰ ডালো ভৰাব লাগিব, আৰু লগতে এইবিলাক বস্তু যে বিকিছে এক্সট্ৰা বস্তু, এইবিলাক এক্সট্ৰা বস্তু লাগে, আমি এক্সট্ৰাকৈ নিবইলগীয়া হয়। গতিকে বান হওক, এইবিলাক পাফ, এইবোৰ কিবাকিবি এনেকুৱাবোৰ এক্সট্ৰা আমি নিবলগীয়া হয়, কেতিয়াবা দৰকাৰ হৈ যায়। গতিকে কিছুমান এক্সট্ৰা বস্তু নিবলৈ এইটো বেগ মানে একদম জৰুৰী লাগিবই। গতিকে সেইখিনি বস্তু ভৰালোঁ কৰি এই দুইটা বেগত মানে এই দুইটা বেগত মোৰ মেকআপৰ সকলোবোৰ সামগ্ৰী সোমাই গ'ল। এতিয়া মোৰ মেকআপ কিটটো আপোনালোকক দেখুৱালোঁ। আগতে বাৰু বেলেগত নিছিলোঁ, এতিয়া আজি মানে এতিয়াৰ পৰা এইকেইটা বেগেই মোৰ লগত সদায় মেকআপত যাব। আৰু ভিডিঅ'টো আজি মই ইমানেই দেখুৱালোঁ, মানে একো কণ্টেণ্ট বিচাৰি পোৱা নাই। গতিকে মই আজি এই ভিডিঅ'টোকে যিহেতু ফ্লিপকাৰ্টৰ পৰা আহিছে নতুনকৈ, সেইকাৰণে মই আনবক্সিং কৰিও দেখুৱালোঁ। আৰু আপোনালোকেও যদি কোনোবাই ল'ব বিচাৰে ধুনীয়াকৈ ল'ব পাৰিব, বহুত ধুনীয়া বস্তু হয়। আমি ভাবোঁ ফ্লিপকাৰ্টত চব বস্তু ভাল নাহে, কিন্তু কিছুমান প্ৰডাক্ট আমি যিবিলাক অলপ দাম দি লোৱা হয় সেইবিলাক যথেষ্ট ভাল আহে। মই সেইকাৰণে বহুত ভালো পাইছোঁ, আপোনালোককো দেখুৱালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আশা কৰিছোঁ মৰম দিব, আশীৰ্বাদ দিব। বাই বাই।